সুমন, তোৰ ৰিজাল্ট কেনেকুৱা হ'ল? মোৰ বহুত ভাল হ'ল জান। মা দেউতাৰ সপোনবোৰ পূৰণ কৰিব পাৰিলোঁ। আজি মই বহুত ভাল লাগিছে, আজি মই বিৰাট হেপী। তোৰ কি হ'ল? মোৰ আগতে বুজিছ, মই হাৰি গ'লোঁ আৰু মই ইয়াত নাথাকোঁ আৰু গাঁৱৰ ঘৰলৈ গুচি যোৱাটোৱে সিদ্ধান্ত ল'লোঁ। ধেত, ইমান সোনকালে হাৰ মানিলে কেনেকৈ হ'ব? বৰদেউতাহঁতৰ মুখখনলৈ এবাৰ মনত পেলাচোন, কিমান আশাৰে তোক ইয়াত পঢ়িবলৈ পঠিয়াইছে। আৰু তই নহ'লে এই চহৰখনত মই অকলে কেনেকৈ থাকিম? তই গুচি গ'লে মই কাৰ লগত থাকিম? তোৰ বাবেই মই ইয়াত পঢ়াৰ সিদ্ধান্ত ল'লোঁ। আজিও ক'বহে পৰা নাই মই যে তোক মনে প্ৰাণে ভাল পাওঁ। কি হ'ল? ব'ল কিবা এটা খাই লওঁ। 100 টকা দিয়া। ঐ, কি হ'লা আকৌ? যদিও গালি পাৰিলে বেয়া নালাগিল কিন্তু দেই। কি? একো নাই, ব'ল। ৱাও, কিউট মাল বে। ধুই তয়ো যে আৰু এইবোৰ গাঁৱলীয়া মক্কেল এইবোৰক চাই নি? যদিও গাঁৱলীয়া মৰম লগা কিন্তু। ভণ্টি নাম্বাৰ দি থৈ যোৱা আকৌ। পাভ যোৰা বে। মিলাইছে আৰু। চোৱা দাদা, যদিও আমি গাঁৱলীয়া, আমাৰ আত্মসন্মান আছে। তাৰো আত্মসন্মান আছে। গাঁৱলীয়া আত্মসন্মান থাকেনে? তাৰ চোলা চাওঁ ক'ত আছে গম পাৱ নাই? এই ফালি পেলাম তোক, গম পাইছ নাই তই? ক'ত আছে গম পাৱ নাই? তই ক'ত অকাত ফালি পেলাই আহিছ? ঐ দাদা, কি অদামি কৈছে ৰাস্তাৰ মাজত তহঁতি? তোৰ কি হ'ল? তোৰ কি হ'ল? তোৰ প্ৰব্লেম কি? তোৰ প্ৰব্লেম কি? আমাৰ মাজত কিয় সোমাইছ? তহঁতৰ অভদ দামী দেখি তহঁতৰ মাজত সোমালে বাধ্য হৈছোঁ। সি বা কেনেকুৱা? নিজক চাই লোৱা আগধৰি। বল বাস্তৱ, এই অসভ্যালিবোৰ লগত লাগি লাভ নাই। তোৰ কি হ'ল? তই যে আমাৰ মাজত সোমাইছ? ষ্টুপিড! মাৰিলে দেখোন বে। চাই ল'ম তহঁতক। হ'ব, চাই ল'বি, যা যা। ধন্যবাদ সিদিনা সহায় কৰাৰ কাৰণে। এই বন্ধুত্বৰ মাজত এইবোৰ থাকেই দিয়া। সঁচাই সিদিনা তোমালোকে সহায় নকৰাহেঁতেন আমি ডাঙৰ বিপদত পৰিলোহেঁতেন। ধন্যবাদ। ব'লা আমি তাতে বহি কথা পাতোঁগৈ। ব'লা। আজিৰ পৰাই আমি বন্ধুত্ব স্থাপন কৰিব নোৱাৰোঁনে? অভিয়াছলি। তই যা, বহুত টাইম হ'ল, ক্লাছলৈ দেৰি হ'ব ন, যাওঁ ব'ল আকৌ। কি কথা? বাদ দে, নকওঁ। প্লিজ ক না। লিজাক বহুত ভাল লাগে। কিবা এটা কৰি দে না। হ'ব দে, মই কৰি দিম। প্লিজ কিবা এটা কৰি দিবি আকৌ দেই। শুনিছে চাহ বে। সেইদিনা অকাত ফলাজনী আজি চাই ল'ম। হয় দে। হৌৰা মেডাম, সেইদিনাচোন বৰ অকাত ফেলিছিলে। আজি কোনে বচাব? আজি চাই ল'ম। সেইদিনা দিয়া চৰটো আজিও মনত আছে। ষ্টুপিড! ছোৱালী দেখিলে অসভ্যালি কৰিব নেৰিলি আৰু। এইচোন বৰ দম বে। ধৰে আজি ক'ত যাবি? তোক কোনে বচাব? প্লিজ তেনেকুৱা নকৰিবা। প্লিজ তেনেকুৱা নকৰিবা। প্লিজ হেল্প মি। প্লিজ হেল্প মি। কোনে বচাব তোক? সুমন, সুমন, প্লিজ হেল্প মি। তই আমাৰ মাজত বেছিকৈ সোমাব লৈছ। কথা ভালা নাই কিন্তু আকৌ দেই। চাই ল'ম। লিজা, তুমি যোৱা। প্ৰব্লেম হ'লে মোক কল কৰিবা। ঐ ৰিকি, ৰিকি, आप
आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है। উফ অসহ্য আৰু এইবোৰ মই চাই থাকিব নোৱাৰোঁ আজিয়ে মই গাঁৱৰ ঘৰলৈ গুচি যাম ঐ ৰিকি ৰিকি ঐ ৰিকি তলা বন্ধ সুমন তই মোক ক্ষমা কৰি দিবি মই তোৰ ওচৰৰ পৰা গুচি আহিলোঁ আচলতে মই তোক সৰুৰে পৰা বহুত ভাল পাওঁ তোৰ আৰু লিজাৰ মাজত মই বাধা হৈ থাকিব নোৱাৰোঁ তহঁতি সুখী হ বাই সুমন কি হ'ল তোমাৰ মই তোমাক কিবা এটা সুধি আছো সুমন তুমি আজিকালি মোক লৈ হেপী নহয় নেকি তুমি আগৰ দৰে মোক গুৰুত্ব নিদিয়া হৈছা ৰিকি দেখোন ৰিকি তুমি ক'ত যোৱা নাজানো ক'ত যাম কি নাজানো কিন্তু আজি মোৰ জীৱনৰ শেষ দিনো হ'ব পাৰে পাগল হ'লা নেকি কি কৈ আছা তুমি মোক ভালকৈ কোৱাচোন এতিয়া আৰু বুজাই লাভ নাই বুজোৱাৰ সময় পাৰ হৈ গৈছে ৰ'বা ৰিজালৈ কল কৰোঁ মই কি চোৱা ৰিকি খোৱা সুমন আৰু ৰিজা আহিছে আই লাভ ইউ সুমন মই তোক বহুত ভাল পাওঁ মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ তোৰ আৰু লিজাৰ সম্পৰ্কটো সহজভাৱে ল'ব নোৱাৰি মই গাঁৱলৈ গুচি আহিলোঁ মোক ভুল নুবুজিবি লভ ইউ টু ৰিকি মই তোক এতিয়াহে বুজি পাইছোঁ ময়ো তোক বহুত ভাল পাওঁ লিজা বাস্তৱ আমাক ভুল নুবুজিবা বিধিৰ বিধান কোনে খন্দাব সুমনৰ ভাগ্যত চাগে ময়ে আছিলোঁ আৰু বাস্তৱেও তোমাক বহুত ভাল পায় তোমালোকৰ প্ৰেম সফল হওক